কৰি থকা সময়তে এখন মাৰুতি অল্ট 800 গাড়ী ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছিলে AS01EP9138 এই গাড়ীখন ৰখাবলৈ আমাৰ পুলিচ টিমে যিটো চেকিঙৰ টিম আছিলে পুলিচ টিমে গাড়ীখন ৰখাবৰ কাৰণে ছিগনেল দিয়ে যদিও তেওঁলোকে মানে পলাবলৈ সক্ষম হৈছিলে তেওঁলোকৰ পিছে পিছে খেদি গৈ থাকোঁতে গাড়ীখনে এজন অটো চালকক সামান্যভাৱে আঘাত কৰি পলাবলৈ সক্ষম হোৱাত তেওঁলোকৰ পিছে পিছে খেদি আহোঁতে গাড়ীখন এই ডিলাৰ তিনিআলিতে গাড়ীখন ধৰা হয়। এতিয়া মই ড্ৰাইভাৰ আছে দুজন ড্ৰাইভাৰ আৰু হেণ্ডিমেন আছে দুজনকে সুধিম কি নাম হয় কি নাম নাম কি নাজিৰ হুছেইন ক'ত ঘৰ ডমকাত ঘৰ আৰু ইয়াৰ নাম কি আছিলে ৰাজু হুছেইন এইটো কি আছে গাড়ীত হা কি আছে চুপাৰীটো ক'ৰ পৰা আনিছে ফটকটিৰ পৰা আছে এই চুপাৰীটো কাগজ আছে নাই কাগজ নাই হয় এতিয়া আহকচোন নামি আহক আমি এতিয়া গাড়ীটো হাতী আছে দুজন হাতী সাক্ষাতত আমি নামকেইটা কৈ দিয়ক হাতী কিজন কৰিছিলে আহক নামকেইটা কৈ দিয়ক নামি নামকেইটা কৈ দিয়ক কি নাম আছে আপোনাৰ নামটো কওক হা ভালকৈ কওক নাজিৰ হুছেইন দেউতাৰ নাম কি ক'ত ঘৰ এই চুপাৰীটো ক'ৰ পৰা আনিছিলে বেলেগ মানুহে দিছিলে কোন বেলেগ মানুহে দিছিলে ফটকটিৰ পৰা দিছিলে ফটকটি কোন জেগাৰ পৰা দিছিলে হয় নেকি বেলেগ মানুহৰ নাম কি নাম নেজানো খালি তহঁতক দিছে বস্তুটো লৈ আনিছিলি হয় ন কি নাম হা ৰাজু হুছেইন দেউতাৰ নাম কি নুৰুল ইছলাম ক'ত ঘৰ এই চুপাৰীটো ক'ৰ পৰা আনিছিলে ক'ৰ পৰা আনিছিলে জেগাৰ নাম নেজানো খালি তাৰ লগত আহিছোঁ তই ঠিক আছে এতিয়া আমি দুজন সাক্ষী আছিলে বাকীকেইজন কওক আপোনাৰ নামটো কওক মোৰ নাম ৰাজু দে আপোনাৰ দেউতাৰ নাম তপন দে আপোনাৰ ঘৰ ক'ত মই ইয়াতে দোকান আছে আপোনাৰ ডিলাই বজাৰতে দোকান আছে হয় আপোনাৰ নামটো কওক দাদা মণিপাল কি লিখে মণিপাল কি লিখে মণিপাল লিখে আপোনাৰ দেউতাৰ নাম নৰেন্দ্ৰ পাল ঘৰ ক'ত আপোনাৰ আপুনি কি কৰে ব্যৱসায় কৰে এই ডিলাই তিনিআলিতে আপোনাৰ দোকান আছে হয় ন এতিয়া আপোনালোকৰ এই দুইজন সাক্ষীৰ সাক্ষাতত মই এই গাড়ীখন চাম এতিয়া গাড়ীখনত কি আছে চুপাৰী হয় এইখিনি চুপাৰী আছে চাই লওক হাতীটো নহওক দেখি পাইছে নে চুপাৰী জোৰ কৰিছে কাইলৈ মিটিং আছে চাবি জনাবা কি দ আছে নহয় মাল দেখিছোঁ দ নাই পৰিব এনেই উঠাব লাগিব তলপে দেখিছোঁ দ আছে গাঁতটো
এইফালে চাব ঐ কেলে ধৰা খাইছে কচোন কিয় ধৰিছে ক হা ক'ৰ পৰা আনিছে ক'ৰ পৰা আনিছে চুপাৰী হা খটখটিৰ পৰা আনিছে কিমান আনিছে চুপাৰী জোখা নাই ক'ত ল'ব আছিলে এইটো ক'ত ল'ব মাঞ্জা চব মাঞ্জাতে ল'ব কেইজন আহিছে নাম কি হা তোৰ নাম কি নাজুৰ ৰাজু হুছেইন ঘৰ ক'ত ক'ত ৰূপহী তোৰ ঘৰ ক'ত দবকা